जिंदाबाद जिंदाबाद ट्रैक्टर जिंदाबाद 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 बीपीएल जिंदाबाद 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 गोयरी जिंदाबाद 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 মানাস সমষ্টিৰ আমাৰ ইউপিপিএলৰ নেতা কৰ্মী আৰু মানাসৰ ভোটাৰ ৰাইজৰ মোৰ ওপৰত যি বিশ্বাস আস্থা এই বিশ্বাস আস্থা থকাৰ কাৰণে আমাৰ ইউপিপিএল দলৰ নেতৃবৃন্দ আৰু আমাৰ দলৰ সভাপতি মাননীয় প্ৰমোদ বড়ো ছাৰে মোক মানাসৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰিলে তো মানাস সমষ্টি হ'ল এটা মানে আমাৰ অসমৰ এটা বহুত ইম্পৰ্টেণ্ট সমষ্টি তো ইয়াত বিভিন্ন সমস্যা আছে ৰাস্তা ঘাটৰ সমস্যা আছে দলঙৰ সমস্যা আছে আৰু গৰাখহনীয়াৰ সমস্যা আছে এই সকলো সমস্যাবোৰ মই ৰাইজৰ লগত থাকি পেলাই কাম কৰিবলৈ মোৰ খুব ইচ্ছা গতিকে মই আশা কৰিছোঁ ৰাইজে মোক সহায় কৰিব এইটো মই মানে এইটো ছেল্ফ কনফিডেঞ্চ আত্মবিশ্বাস আছে কিমান আশাবাদী আপুনি জয়লাভ কৰিব পাৰিব বুলি এই সমষ্টিটোৰ পৰা নিশ্চয় কাৰণ ইয়াত আমাৰ অপজিশ্যন দল NDA এখেতসকলে মানাস সমষ্টিৰ বাহিৰত কেণ্ডিডেট হিচাপে মনোনীত কৰিছে আজি মানাস সমষ্টিৰ ৰাইজে সমষ্টিৰ বাহিৰৰ কেণ্ডিডেটক কোনোদিন একচেপ্ট নকৰে আৰু এখেত থানেশ্বৰ বসুমতাৰী এখেতে যোৱা আমাৰ চাপাগুৰি সমষ্টি যেতিয়া উষাগৰা ব্ৰহ্ম ছাৰে কোকৰাঝাৰৰ পৰা কেণ্ডিডেট হিচাপে হৈ আহিছিলে তেতিয়া এখেতে বহুতটা মানে ঠাট্টা কৰিছিল UG ব্ৰহ্ম ছাৰক যে UG হ'ল চালানীয়া মাছক ৰাইজে ভোট নিদিয়ে বিভিন্ন ধৰণে এখেতে ঠাট্টা কৰিছিল এখেতে এতিয়া নিজে মানাসৰ মানে চালানী মাছ তো মানাস সমষ্টিৰ ৰাইজে মানাস নদী ডিকে নদীত লোকেল মাছ খায় চালানী মাছ নাখায় গতিকে এখেতে কোনোদিন জিকিব নোৱাৰে সেইকাৰণে মই কৈ আছোঁ আজিৰ দিনত মোক ৰাতিৰ পৰা ফোন কৰিছে ৰাতি 10টা বজা 3:30 বজালৈকে মোক ফোন কৰিছে BPFৰ নেতা কৰ্মীসকলে মানাসত তো এখেতসকলে এখেতে একচেপ্ট কৰিব নোৱাৰে আৰু এখেতে কোনোদিন জিকিব নোৱাৰে BPFৰ নেতা কৰ্মী আহিব আপোনালোকৰ তাত আহিব নেকি বহু নেতা কৰ্মী BPF নিশ্চয় যোগাযোগ কৰিছে এই কাৰণে মানে মোৰ বিশ্বাস আহিব মানাসকৈ পাৰিব BPFৰ মতন কৰি তেনে ক্ষেত্ৰত কেনেদৰে প্ৰত্যেকখন হ'ব নেকি কিবা হাগ্ৰামা মহিলাই ডাঙৰীয়াই নিজে কৈছে এতিয়া আৰু BPF নাই BPF আগতে আছিল এতিয়া BPF নাই এতিয়া NDA ডেট মিনছ BJP চ' যোৱাবাৰ এখেতসকলে মাইনৰিটি অঞ্চলত গৈ পেলাই বহুখিনি প্ৰপাগাণ্ডা কৰিছিলে যে UPPLক ভোট দিয়া মানে BJPক ভোট দিয়া যে 2025 চনত আকৌ যদি প্ৰমোদ বড়োক BTRত চিফ কৰে যে হিমন্ত বিশ্ব শৰ্মাত লগ লাগি পেলাই মাইনৰিটিবিলাকক উচ্ছেদ কৰিব এইকাৰণে যোৱাবাৰ হালবাৰী সমষ্টি আৰু মটংগুৰি সমষ্টিত থকা যিমানখিনি মাইনৰিটি আছিলে এখেতসকলৰ 80-90% BPFক ভোট দিছে কিন্তু BPFে বিশ্বাসঘাত কৰিলে 28টা জিকাৰ পাছতো এখেতসকলে এতিয়া BJPক লগত লৈ পেলাই BTR চৰকাৰ চলালে এইকাৰণে ইয়াৰ প্ৰত্যুত্তৰটো দিবলৈ আমাৰ মানাস সমষ্টিৰ মাইনৰিটিসকলে সাজু হৈ আছে আজিৰ দিনত BPFক ভোট দিয়া মানে BJPক ভোট দিয়া তো গতিকে মাইনৰিটিসকলে আজিৰ দিনত BPFক ভোট দিয়ে কি বিশেষ ইছ্যু লৈ আগবাঢ়িব ৰাইজৰ মধ্যে মই অলপ আগতে কৈছে যে মানাসত বহুতখিনি সমস্যা আছে ৰাস্তা দালাং বাউণ্ডাৰী ৱাল স্কুল বিল্ডিং এইবিলাকতো হৈ থাকিব এইবিলাকতো মই কৰিমেই তাৰ পাছতো আমাৰ যিটো মানে পাৰ্মানেণ্ট চলিউশ্যন আমাৰ সমস্যাৰ পাৰ্মানেণ্ট চলিউশ্যনটো হ'ল আমাৰ প্ৰত্যেকৰে ঘৰত থকা যিবিলাক ল'ৰা ছোৱালী আছে এই ল'ৰা ছোৱালীবোৰক কোৱালিটি এডুকেশ্যন দিব লাগিব গুণগত শিক্ষা দিব লাগিব তেওঁলোকক মানে ভাল বাট দেখুৱাব লাগিব মই যোৱা 15 বছৰে মোৰ আমাৰ ইউথৰ এডুকেশ্যনৰ কাৰণে এখেতসকলক ভাল ৰাস্তা দেখুৱাৰ কাৰণে কাম কৰি আছোঁ গতিকে মই আজিৰ দিনত জিকি যোৱাৰ পাছত মানাস সমষ্টিত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ যিবিলাক জাতীয় সংগঠন আছে ABMCয়ে হওক আপচুয়ে হওক আছুয়ে হওক আটাচুয়ে হওক এখেতসকলৰ লগত থাকি পেলাই মই আমাৰ ল'ৰা ছোৱালীবোৰৰ ইউথৰ কাৰণে কাম কৰিবলৈ খুব ইচ্ছা আছে